এইবাৰ আমি অসমত সিদ্ধান্ত লৈছো যি পুৰুষে এগৰাকীতকৈ বেছি মহিলাক বিয়া কৰায় সি যি ধৰ্মৰে নহওক কিয় 7 বছৰ জেলত থাকিব লাগিব তাৰ বিকল্প আৰু একোৱে হ'ব নোৱাৰে সি যি ধৰ্মই নহওক কিয় বোলে মোৰ ধৰ্মই তাক অনুমতি দিয়ে আপোনাৰ ধৰ্মই অনুমতি দিব কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ চৰকাৰে কাকুৱেই দ্বিতীয় বিবাহৰ বাবে তৃতীয় বিবাহৰ বাবে অনুমতি নিদিব এইখন অসমত নাৰীৰ মৰ্যাদা ছোৱালীৰ মৰ্যাদা আমি শেষ পৰ্যায়লৈকে ৰক্ষা কৰিম এইবাৰ আমি অসমত সিদ্ধান্ত লৈছো যি পুৰুষে এগৰাকীতকৈ বেছি মহিলাক বিয়া কৰায় সি যি ধৰ্মৰে নহওক কিয় 7 বছৰ জেলত থাকিব লাগিব তাৰ বিকল্প আৰু একোৱে হ'ব নোৱাৰে সি যি ধৰ্মই নহওক কিয় বোলে মোৰ ধৰ্মই তাক অনুমতি দিয়ে আপোনাৰ ধৰ্মই অনুমতি দিব কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ চৰকাৰে কাকুৱেই দ্বিতীয় বিবাহৰ বাবে তৃতীয় বিবাহৰ বাবে অনুমতি নিদিব এইখন অসমত নাৰীৰ মৰ্যাদা ছোৱালীৰ মৰ্যাদা আমি শেষ পৰ্যায়লৈকে ৰক্ষা কৰিম